ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আণ্ডাৰগ্ৰাউণ্ড ৱায়াৰিং কৰোঁতে কি কি সাৱধান হ'ব লাগে আপোনালোকক জনাম আৰু দেখুৱাম। আপোনালোকে নিশ্চয় দেখিছেই ইয়াৰ পাইপবিলাক তলৰ ফালে লৈ যোৱা হৈছে, যেটো ফ্লো ঢালাই কৰা আছে সেইফালে লৈ যোৱা আছে। যিবিলাক বৰ্ডলৈ যাওয়াৰ লাইনবিলাক কাটিব লগা হৈছে আৰু বৰ্ডবিলাক কাটিব লগা হৈছে। যেটো মেইন লাইন আহিছে আপোনালোকৰ এই তলৰ ফালে আনি এইটো ৰুমৰ পৰা সেইটো ৰুমক গুটিবিলাক দি দিলে আপোনালোকৰ ওয়ালবিলাক বেছিকৈ কাটিব লগা নহয় আৰু পোষ্টটো কাটিব লগা হয়। এক নম্বৰ কথা, পোষ্টটো নকটাকৈ আপোনালোকে ৱায়াৰিংটো কৰাটোৱে ভাল। এটা শৰ্ট ওপৰত থাকিব, দুটা তিনিটা শৰ্ট থাকিব, তাতে যদি আপোনালোকৰ পোষ্টটো কাটি দিয়া হয় কিমান ঘৰটো কি হ'ব পাৰে সেইটো আপোনালোকে ভাবি চাব। প্ৰায় আজিকালি এইটো টাইপতে কৰা হয়। এতিয়া তলৰ ফালে দি ইয়াৰ ওপৰতো টাইলছ লগোৱাই হ'ব। টাইলছ লগালে আপোনালোকৰ পাইপবিলাক সব লুকুৱাই যাব আৰু ইয়াৰ পাইপবিলাক অকমান হেভি টাইপৰ দিব লাগে, তেতিয়া ওয়ালত বেছি কাটিব লগা নহয়। ইয়াত অলপ কাটিলেই হাইট ওপৰলৈ যাওঁতে যিবিলাক কটা হয় অকল সেইবিলাকে কটা হ'ব লাইনবিলাক, সেইটোতো বহুত কম কাটিব লগা হয়। আপোনালোকেও মিস্ত্ৰীৰ লগত আলোচনা কৰি কথাটো এনেকুৱা টাইপত কৰিব পাৰিব যাতে আপোনালোকৰ ঘৰটো দিন যাওক। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো শেষত আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।